পলিটেকনিকৰ ছাত্ৰ একতা সভাৰ সমূহ সদস্যবৃন্দ, উপস্থিত শিক্ষক মণ্ডলী তথা brugarh পলিটেকনিকৰ সমূহ ছাত্ৰ ছাত্ৰী, প্ৰতি বছৰে আমাৰ এই ইনষ্টিটিউটৰ লগত সামঞ্জস্য ৰাখি আমাৰ যিখন প্ৰাচীৰ পত্ৰিকা কিৰণ আজি কিবা বছৰ ধৰি মই পাইছোঁ মিছন হৈছে আৰু যি মই অথনি কৈছিলোঁ যে ক্ৰীড়াৰ প্ৰতিভা তাৰ লগতে যি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নিজস্ব কিছু প্ৰতিভা লুকাই থাকে সেইখিনি বিকশিত কৰিবৰ কাৰণে ই এটা মাধ্যম। ইয়াৰ দ্বাৰা তেওঁলোকৰ বহুতে এতিয়া কবিতা লিখে, কিছুমানে প্ৰবন্ধ লিখে। গতিকে সেই বস্তুখিনি অকল মই ভাবোঁ এই এনেকুৱা প্ৰাচীৰ পত্ৰিকাৰ বাদেও অন্য মাধ্যমৰ দ্বাৰা যে যিহেতু প্ৰাচীৰ পত্ৰিকাখন মই আজি এটা কথাই ক'বলৈ গৈছোঁ যে প্ৰাচীৰ পত্ৰিকাখন আমি বনাওঁ এবছৰ থাকে তাৰপিছত আমি ভৰাই দিওঁ। গতিকে ইয়াৰ লগতে সংগতি ৰাখি যদি অকণমানকৈ হ'লেও আমি প্ৰতিটো আমাৰ এই ইনষ্টিটিউট উইকত আমি যদি অকণমান হ'লেও এখন সৰুকৈ পুথি উলিয়াব পাৰোঁ, যেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বহু প্ৰতিভা থাকে, বহুতে কবিতা লিখে, কিবা প্ৰবন্ধ মই কৈছোৱেই, সেইবিলাক তেতিয়াহ'লে আমাৰ তাৰ পেৰেলেলি মানে আমাৰ যিটো শিক্ষা ব্যৱস্থা তাৰ লগত পিছত আমি গম পাওঁ যে ইয়াৰ পৰা যেতিয়া ছাত্ৰ ছাত্ৰীসকল ওলাই যায় তেতিয়া গম পাওঁ যে কোনোবা সাহিত্যৰ ক্ষেত্ৰত তাৰ বহুত বেলেগ ধৰণৰ এটা নাম আছে, কিন্তু আমি ইয়াত মানে গমেই নাপাওঁ বা তেনেকুৱা ক্ৰীড়াৰ ক্ষেত্ৰত দেখিছোঁ। ইয়াৰ পৰা গৈ পাইছে পিছত যেতিয়া অন্য ধৰণৰ তাৰ নিজৰ কৰ্মজীৱনত পায় তেতিয়াহ'লে তেওঁ সেইখিনি বস্তুৰ প্ৰতিভা প্ৰকাশ পায়। গতিকে ইয়াত থাকোঁতে যে সেই বস্তুখিনি যদি বিকশিত কৰা যায়, মই ভাবোঁ যে আমাৰ অনুষ্ঠানবিলাকৰো কিছু সহায় হ'ব, ছাত্ৰ ছাত্ৰীকে লগৰ ছাত্ৰ ছাত্ৰীবিলাকেও সেই বস্তুবিলাক তেওঁলোকৰ পৰা উপভোগ কৰিবলৈ পাব। গতিকে ই এটা মাধ্যম যাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ যি সাহিত্যৰ প্ৰতি যাৰ উৎসাহ আছে বা যি কৰিব বিচাৰিছে, কাৰণ ইয়াৰ দ্বাৰাই এই বস্তুটো প্ৰতিফলিত হয় বুলি মই ভাবোঁ। কাৰণ আমি দেখিছোঁ প্ৰতিবাৰে ইয়াত কিছুমান আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতু লিখে, গতিকে তেওঁলোকৰ ইয়াতে এটা জীৱন আৰম্ভ হৈছে আৰু এই ধাৰা যেন চলি থাকক। মই বৰ বিশেষ দীঘলীয়া নকৰোঁ। গতিকে কিৰণ শব্দটোৰ অৰ্থই হ'ল যে ই গতিকে সুদূৰ প্ৰসাৰী ইয়াৰ প্ৰভাৱ আছে। গতিকে কিৰণ হৈয়ে থাকে আৰু কিৰণে ই বিকৃত হৈ গোটেই সমাজত ইয়াৰ যি প্ৰভাৱ বিস্তাৰিত কৰিব। গতিকে মই বিশেষ নকওঁ, যিসকলে ইয়াত লিখিছে বা বাকীসকলে চেষ্টা কৰিব লাগে যে তেওঁলোকে যে ইয়াক আৰু এটা কথা মই ইয়াৰ লগতে যোগ দিব বিচাৰিছোঁ যে ইয়াৰ অকণমান যদি পৰিসৰটো ডাঙৰ কৰিবলৈ চেষ্টা কৰা যায়, গতিকে যে বেলেগ বেলেগ অনুষ্ঠানবিলাকত মই দেখিছোঁ, অন্য মই প্ৰিন্সিপালছত থাকোঁতেও দেখিছোঁ যে প্ৰতিটো ডিপাৰ্টমেণ্টত নিজৰ একতা যদি কৰা যায়, কাৰণ তাত তিনিটা ছেমিষ্টাৰ থাকে, গতিকে তেওঁলোকে নিজে কৰিব পাৰিব সেইবিলাক। গতিকে অন্ততঃ বস্তুটো সদায় একেটাতে নাথাকি অকণমান যেন বেলেগ ধৰণে কৰিব পাৰে। যিহেতু মই এইবাৰ মোৰ ধৰা এবাৰ জুলাইত মই ৰিটায়াৰ হৈ যাম, গতিকে পিছত যেতিয়া মই আহিলে মইতো আহিমেই, আহি গৈ দেখিলে ভাল লাগিব। গতিকে যে ইয়াৰ অকণমান বিস্তাৰিত হৈছে, গতিকে এই ক্ষেত্ৰত মই ছাত্ৰ ছাত্ৰীসকলক এটাই কৰিব বিচাৰিছোঁ যে অন্ততঃ প্ৰতিষ্ঠানটোৰ উন্নতিৰ হকে বা প্ৰতিষ্ঠানটোৱে যেন বাহিৰত ইয়াৰ যি কিৰণ, এই কিৰণ যে বিকিৰিত হ'ব পাৰে প্ৰতিটো ক্ষেত্ৰতে। যে ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড় পলিটেকনিকে এনেকুৱা এটা কাম কৰিছে, গতিকে আমাৰ যেন অনুষ্ঠানটো বাহিৰতো যেন জাকত জিলিকা হওক। কাৰণ ডিব্ৰুগড় পলিটেকনিকলৈ ছাত্ৰ ছাত্ৰী ক'ত কিয় গৈছে, বাহিৰৰ পৰা বহুত ছাত্ৰ ছাত্ৰী ইয়াত কিবা এটা পাম বুলি আহে। গতিকে আমাৰ যিটো ছাত্ৰ একতা সভা তাৰ কিন্তু বহুত দায়িত্ব। সেইটো বাৰে বাৰে কওঁ, প্ৰতিটো অনুষ্ঠানতে কওঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে তেওঁলোকক লিড কৰি যোৱা দায়িত্বটো হ'ল যে আমাৰ ছাত্ৰ একতা সভাৰ। গতিকে তেওঁলোকে যেনেকৈ লিড কৰি দিব, ছাত্ৰ ছাত্ৰীসকল তেনেকেই দিব। গতিকে তেওঁলোকক এনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা কৰিবলৈ উপদেশ দিয়া হৈছে যে তেওঁলোকে অন্ততঃ ছাত্ৰ ছাত্ৰীসকলৰ যি মনৰ ভাৱ সেইখিনি যেন প্ৰকাশ কৰিব পাৰে, ক্ৰীড়াৰ ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰতে হওক, এনেকুৱা লিখা মেলাৰ ক্ষেত্ৰতে হওক। গতিকে এইখিনি কৰিলে মই সুখী। মই বিশেষ দীঘলীয়া নকৰোঁ। আজি কিৰণ উন্মোচন কৰিলোঁ আৰু সকলোৱে যেন এই কিৰণৰ
পঢ়ি মেলি তেওঁলোকে যি কবিতা লিখিছে বা অন্য কিবা লিখিছে তাকে যেন সকলোৱে উপকৃত হ'ব ইয়াকে মই মোৰ বক্তব্য অধ্যক্ষ মহোদয়ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত উপস্থিত থকা ডক্টৰ বাবৰি মহন্ত বাইদেউ অকণমান ক'বৰ বিষয়ে অনুৰোধ জনাইছোঁ। Respected principal sir and my beloved colleagues and my dear students, it's really a great honor to have Principal sir with us. For he has always been very supportive in whatever we do, like regarding all the writings that we or whatever we do for publication. I have been a part of publication earlier also, and I see that he has always been very supportive, and we are really very honored to have him today with us to inaugurate this magazine. And I also thank the complete team of editors here and also their friends who has really worked hard in order to make up this or give life to this World Magazine. And after a long 2 years of gap, we are again giving life to such kind of a thing, which is really very having a very educative value, you may see that. And we also know that this is something that reflects our institute. And of course, we find that there are less number of articles, as we have been told that I have been informed that students are not really willing to participate here. So I request all the students to at least submit certain things so that they can be published here, and in that way you can also express your creativity in that sense. So thank you all for being here. Thank you sir, and thank you everyone here for being here. Thank you. আমি বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ইয়াত উপস্থিত আমাৰ সন্মানীয় শিক্ষা গুৰুসকলৰ লগতে বন্ধু বান্ধৱ সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰি এই কাৰ্যসূচী আমি ইমানতে সামৰণি কৰিছোঁ।